এটি ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনালোঁ। আজি মই যাম মামাহঁতৰ ঘৰত। বহুত দিনৰ মূৰত ভাল লাগিব একদম, মানে আপোনাৰ এবছৰ মানে হ'ল যোৱা নাই মামাৰ ঘৰত। চ' মামা ল'ৰাটোলৈ ফোন কৰিলোঁ, এই ঘৰতে আছে আৰু মামাহঁতো ঘৰতে আছে। যাম মাতিছে, বহুত দিনৰ মূৰত যাম। আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, আপোনাৰ ডিমৌ 30 দূৰ হ'ব, অলপ 30 কিলোমিটাৰ হ'ব ইয়াৰ পৰা, মানে মই য'ৰ পৰা যাম বৰ্তমান। যোৱাৰ আগত মই আপোনাৰ হেৰিয়ৰ পৰা আহিব লাগিব, অলপ STCৰ পৰা, মানে কিবা বস্তু এটা আহি আছে মোৰ, আনি পেলাই বস্তু তাত গা চা ধুই মেলি মই আকৌ মামাহঁতৰ ঘৰত যাম। এয়া মাছ লৈ লৈছোঁ। নাই এইটো দি দিয়ক দাদা, হয় সৰুটো পিছ চাইডটো দিব দেই। অঁ বস্তুটো লৈ ল'লোঁ, লৈ লৈ অলপ মাছ অলপ লৈ লৈছোঁ ঘৰত খাবৰ কাৰণে। বিন্দাছকৈ খাম বনাই মেলি। এতিয়া বিলাহী লৈ ল'ম লগত, বিলাহী লৈ একদম বনাম। এয়া বিলাহী লৈ লওঁ মাছৰ লগত খাবৰ কাৰণে। 50 रुपये का दे दीजिए। মাছৰ লগত খাই ভাল লাগিব হয় নাই, অলপ ভাল চাই দিব। মাছ আৰু বিলাহী লৈ ল'লোঁ হেৰিৰ লগত খাবলৈ, বিন্দাছ খামগৈ ঘৰত গৈ। এতিয়া এয়া তেলটো ভৰাই লৈছোঁ। তেলৰ দাম কিतना हो गया तेल का दाम भैया अभी 97 हो गया। A few moments later. চাই পেলাই চাওঁ কি খাইছা, এইটো কি খাইছা, কি খাইছা, কি খাইছানো? লিচু খাইছা, লিচু? যাবা নি মোৰ লগত? হা যাবা নেকি ফুপু? পাপা কোৱা, পাপা 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 কোৱা আকৌ। এতিয়া মই গাটো ধুই লওঁ, গাটো ধুই মেলি অলপ ৰেষ্ট কৰি ওলাম আৰু। ফাইনেলি গা ধুই ল'লোঁ বিন্দাছকৈ একদম। এতিয়া অলপ ভাত চাত খাই ৰেষ্ট কৰি মামাহঁতৰ ঘৰত যাম। তাই মোৰ লগত যাব লাগে, সেইকাৰণে কান্দি আছে, দেখিছে নাই, বন্ধ মাৰি আছে। মই কিন্তু নিনো তাইক। এটি যাবা নি? নালাগে দেই যাবলৈ, দেই নালাগে দেই যাবলৈ। পিছত যাম দেই, আমি পিছত যাম দেই, দেই পিছত যাম দেই, পিছত। ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ। আপোনাৰ লাগিব আধা ঘণ্টামান লাগিব পাওঁতে। এতিয়া জাষ্ট ওলাই আহিছোঁ আৰু ওলাই আহি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। সেয়া এতিয়া আমি শিৱসাগৰ এই জেলৰ পিছফালে আছোঁ, দেখিছে, সেইটো আপোনাৰ বাইপাছ হয়। এইফালে গ'লে আপোনাৰ পুখুৰী পাব, বৰপুখুৰী, হেৰিয়ৰ শিৱসাগৰ। মই ভিডিঅ' আগতো দিছিলোঁ, আপোনালোকক চাইছিলে চাগে। গৈ আছোঁ আমি, অলপ ৰৈ দিছোঁ, বেয়া গৰম, সেইকাৰণে কি কৰিম আৰু একদম ৰ'দতে ৰখি দিছোঁ ব্লগটো শ্বুট কৰিবৰ কাৰণে। এতিয়া মই আপোনাৰ পোৱাগৈ নাই, ৰাজমাই পোৱাগৈ নাই। ৰাজমাই পিছত ডিমৌ আহিব, ডিমৌৰ পিছতে মই মানে লেফ্ট ছাইডে যাম। তো এতিয়া মই এইখিনি অলপ ৰখিছোঁ, আপোনালোকক দেখুৱাইছোঁ, চাওক আপোনালোকে। এইটো আপোনাৰ বাইপাছ বনাই আছে, বেছি ডাঙৰ বাইপাছ নহয়, আপোনাৰ সৰুৱে হয়, মানে ইউ টাৰ্ণিং আৰু। এইফালে আপোনাৰ আগৰ ৰাস্তাটো দেখিছে, সেইটো আগৰ ৰাস্তা আছিলে। ত' এইফালেও গাড়ী অহা যোৱা কৰিব, এইফালেও কৰিব, এইফালে আপোনাৰ বাইপাছটো বনাই দিছে মানে, দেখিছে। আমি ডিমৌ পামগৈ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু স্কিপ নকৰিব ভিডিঅ'টো। পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব দেই। ফাইনেলি আমি ডিমৌ টাউন পাই গ'লোহি। তো ইয়াতে মই কিবা এটা লৈ ল'ব লাগিব, মানে ইমান দিনৰ মূৰত আহিছোঁ, কিবা এটা লৈ নল'লে বেয়া লাগিব, সেইকাৰণে লৈ ল'ম কিবা এটা ইয়াৰ পৰাই। ফাইনেলি ইয়াতে লৈ লৈছোঁ মামাহঁতৰ কাৰণে, ইয়াৰ পৰাই লৈ আৰু ডাইৰেক্ট যাম আৰু। এতিয়া দাদা হাই কৰি দিয়ক। এই দাদাহঁতৰ দোকানতে লৈ লৈছোঁ, ইয়াৰ পৰা ডাইৰেক্ট নিদাতে ৰখিমগৈ আৰু। ঠিক আছে বলক, ভিডিঅ'টো তাতে এণ্ডিং কৰিম আপোনাৰ। ফাইনেলি মই পাই গ'লোঁ মামাহঁতৰ ঘৰ। পাই লগালগ মামীয়ে ভাতেই দি দিলে। তো ভাতটো খাই বৈ এতিয়া জাষ্ট উঠিছোঁ আৰু। উঠি মেলি আপোনাক দেখি চাওক মামাহঁতৰ ঘৰ। আজি বহুত দিনৰ মূৰত আহিলোঁ। মামাহঁতে ভাত খাই আছে এতিয়া, মামীহঁতে মামা ল'ৰাকেইটা ভাত খাই আছে। আজি মানে সি লগ ধৰিছে মোক খোৱাঙলৈ, মানে ডিব্ৰুগড় যাম, মানে আমাৰ মামা ছোৱালীজনী তাতে বিয়া দিছে, তো তালৈ যাম। তো থাকিমগৈ চাগে গৈ। তো ব'লক আপোনাক দেখুৱাম মামাহঁতৰ ঘৰটো চাওক আপোনালোকে। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব। তো বাই বাই, আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। বাই।